দিল্লীলৈ অহাৰে পৰা শুনি আছিলোঁ হাউচ খাছ কমপ্লেক্সৰ কথা। এটা বিশাল জলাশয়ৰ পাৰত থিয় হৈ থকা ঐতিহ্যমণ্ডিত দিল্লী চুলতানেটৰ কিছু স্থাপত্যৰ সৈতে হাউচ খাছ কমপ্লেক্স দিল্লীৰ এটা মুখ্য পৰ্যটনস্থলী। তেনেহ'লে পলমনো কিহৰ? বলক মোৰ সৈতে আপুনিও আজি চাওক আমাৰ ইতিহাসৰ এটা গৌৰৱময় অধ্যায়। দিল্লীত যাতায়াতৰ কোনো অসুবিধা নাই। বেছিভাগ ঠাইয়েই মেট্ৰ' লাইনেৰে সংলগ্ন, আৰু য'ত মেট্ৰ' নাযায় তাত যাবলৈ অটো, ইউবাৰ, বাছ আদি অনবৰতে পোৱা যায়। এয়া আমি আহি পালোহিয়েই। হাউচ খাছৰ নিচেই কাষতে IIT দিল্লী, এইমছ, JNU আদিৰ দৰে বিখ্যাত শিক্ষানুষ্ঠানবোৰ আছে। ফলস্বৰূপে এই এৰিয়াটোত ষ্টুডেণ্টৰ সমাগম অলপ বেছি হয়, আৰু সেইবাবেই এই সমগ্ৰ অঞ্চলটো ৰেষ্টুৰেণ্ট, বাৰ, কেফে আদিৰ বাবে গোটেই দিল্লীৰ ভিতৰতে বিখ্যাত হৈ পৰিছে। পিছে আপোনালোকৰ বাৰু জানিবলৈ মন যোৱা নাইনে হাউচ খাছৰ অৰ্থনো কি? পাৰ্চী ভাষাত হাউচ মানে হ'ল আপোনাৰ খাল টাইপৰ, বিল খাল সেনেকুৱা টাইপৰ, আৰু খাছ মানে হ'ল ৰয়েল, যিটো আমি কওঁ ৰাজকীয়, যিটো বুলি কওঁ, মানে ৰাজকীয় খাল বুলি ক'ব পাৰে আপুনি। এয়া সন্মুখত তোগলক বংশৰ তৃতীয় ৰজা ফিৰোজ শ্বাহৰ সমাধি। অৱশ্যে এয়া তেখেতৰ সমাধিৰ এটা অংশহে মাথো। ইতিহাসৰ পাতত হাউচ খাছ অঞ্চলটো ভালেকেইখন যুদ্ধৰ সাক্ষী হৈ ৰৈছে। অৱশিষ্ট এই ভগ্নাংশবোৰে বাৰু তাৰেই প্ৰমাণ দিয়ে। চাৰিওফালে ইয়াতে মানে গোটেইবিলাক সেয়ে আছে, মানে ভগ্নাৱশে আছে, চব ভাঙি চাঙি কিবা কিবি আছে। ইমান বছৰ পুৰণা, মানে মধ্যযুগতে মিডিয়াভেল ইণ্ডিয়াতে বনোৱা আছিলে গোটেইখিনি বস্তু। ৰ'ব এতিয়া যাই পেলাই আগত এটা আপোনাৰ ৱাটাৰ ৰিজাৰ্ভাৰ যিটো কৈছিলোঁ সেইটো আগৰ ফালে আছে, ৰ'ব দেখাই আছোঁ ৰ'ব। এয়া চাওক পিছফালে ৱাটাৰ ৰিজাৰ্ভাৰ ছিষ্টেম এটা আছে, আৰু এইবিলাক চব পিছফালে এইবিলাক চব ভাঙা, মানে ভাঙিছে। দিল্লী এখন ঐতিহাসিক নগৰ। সপ্তম শতিকাৰ তোমৰ বংশৰ পৰা আৰম্ভ কৰি ঘড়ী, দাহ, খিলিজী, মোগল, শিখ, মাৰাঠা, ব্ৰিটিছ আৰু বৰ্তমান স্বাধীন ভাৰতৰ ই ৰাজধানী। এনেদৰে বিভিন্ন শাসকৰ শাসন, ৰাজনীতি, যুদ্ধ, সংস্কৃতি আদিৰ সাক্ষী হৈ অহা দিল্লী চহৰত চুলতান আৰু মোগলসকলৰ দিনত 7খন নতুন চহৰ গঢ়ি উঠিছিল। তাৰে দ্বিতীয়খনৰ নাম আছিল চিৰি। চিৰি চহৰ স্থাপন কৰিছিল আলাউদ্দিন খিলজীয়ে, আৰু এই চহৰতে পানী যোগানৰ বাবে হাউচ খাছৰ এই বিশাল হ্ৰদটো খন্দোৱা হৈছিল। আৰু তাৰপিছত আন আন ৰজাই ইয়াৰ পাৰত আমি বৰ্তমান ভিডিঅ'টোত দেখি থকা এই মনুমেণ্টবিলাক সজাইছিল। আৰু এটা বস্তু চাগে এইটো শুই আছে কি? গুড ডটছ, গুড ডটছ। এতিয়া ভিতৰত যাওঁ, কি আছে চাওঁ ভিতৰৰ ফালে। চাওক ৰ'বা, বাহিৰৰ ফালে ক'ত যাওঁ বুলি। এইখিনি আন্ধাৰ মানে ভিতৰত, আৰু চাৰিওফালে এনেকৈ খিৰিকী আছে সৰু সুৰা কাটা। তাৰ পৰা কি কৰিছিল আৰু ভগৱান জানে, আৰু মানুহবিলাকে চাইছিল নেকি আগতে ৰজাবিলাকে ইয়াতে এটা মানে এই যিটো ৱাটাৰ ৰিজাৰ্ভাৰ ছিষ্টেম আছে, ইয়াতে বোলে কিবা এইফালৰ পৰা দেখাম, ইয়াতে বোলে চাগে কিবা খেলা চেলা হৈছিলে, নহ'লে চাগে ৰজাবিলাকে ইয়াৰ পৰা বহি চাইছিলে। আমাৰ যেনেকৈ অংকৰ আছিলে সেনেকৈ বোলে বহি বহি কিবা কিবি চাইছিলে। ব'লক বেলেগ চাইডে যাওঁ।
অঁ চাওকচোন কিমান ঠেক চিৰি। নদী ইয়াৰ তলত যাব। আন্ধাৰ শুনে কি আন্ধাৰ চাওক ভিতৰত। আছে না ৰাস্তা তলত যা। হাই দাদা মোৰ। ইয়াতে এখন মেপ দিয়া আছে আপোনাৰ। এইটো হৈছে আপোনাৰ মানে ৱাটাৰ টেংক যিটো পিছফালে আছে, এইটো মোৰ আগৰ ফালে এইফালে আছে। আৰু আপোনাৰ ইয়াতে আছে আপোনাৰ এইটো ফিৰোজ শ্বাহ টম আৰু ইয়াতে আপোনাৰ 4টা আছে। এই 4টা হৈছে পিছফালে এই 4টা দেখিছে নহয়। এই দূৰত যিটো আছে সেইটো ফিৰোজ শ্বাহ টম আৰু এইবিলাক কিবাকিবি হয় আৰু কিবাকিবি মাজত। আৰু এইফালে আপোনাৰ উল্টা চাইডে আছে মাদ্ৰাছা নৰ্থ উইং, মাদ্ৰাছা ৱেষ্ট উইং, মানে কিবা টিচিং লাইনৰ কিবা আছিলে চাগে। আৰু সেইটো হৈছে এইটো পিছফালে এইফালে মাদ্ৰাছা। তো গোটেইখিনি লিষ্ট ইয়াতে দিয়া আছে। আৰু ইফালে আপোনাৰ এখন দিয়া আছে হাউচ খাচৰ ওপৰত চাওক গোটেইখিনি বস্তু দিয়া আছে যে কেতিয়া কি বনাইছিলে। আলাউদ্দিন খিলজি 1296 পৰা 1316 এক্সকাভেটেড এ লাৰ্জ টেংক, কিবা কিবি লিখা আছে আৰু বাদ দিয়ক এইবিলাক। তো বহুত কিবা কিবি আছে। মুঠতে আলাউদ্দিন খিলজিয়ে বনাইছিলে, খিলজি বংশৰ। আৰু হ'ব আৰু কিমান বছৰ পুৰণা, ভালেখিনি বছৰ পুৰণা, 100 বছৰ পুৰণা। আৰু এয়া মোৰ আগৰ ফালে এইটো ৱাটাৰ ৰিজাৰ্ভাৰ চিষ্টেম যিটো কৈছিলোঁ, ডাঙৰ আছে অলপমান, মানে বিল টাইপৰ। বিল ঠিক কি ক'ম আৰু, হ্ৰদ বুলি কয় আমাৰ অসমীয়াত। হ্ৰদ টাইপৰ বস্তু এটা আছে। আৰু এতিয়া আপোনাৰ সূৰ্য অস্ত যাবৰ সময় হৈছে। সূৰ্যটো নাহে কেমেৰাত, ৰ'ব দেখাই আছোঁ। চাওক সূৰ্য অস্ত যাবৰ সময় হৈছে। আৰু পূৰা পৰিৱেশটো ভাল লাগে আৰু আবেলি মানুহবিলাকে ইয়াতে ফুৰিব আহে, গোটেই দিল্লীৰ মানুহবিলাকে। লেকৰ দললৈকে নামি আহিলোঁ। ইয়াতে আপোনাৰ মানুহবিলাকে এক্সাৰচাইজ কৰি থাকে আবেলি। লেকটোৰ চাৰিওফালে এনেদৰে ৰাস্তা বনোৱা আছে এইফালে, আৰু আপোনাৰ এইফালেও আছে এনেকৈ চাৰিওফালে। মানুহবিলাকে এনেকৈ আবেলি আবেলি এক্সাৰচাইজ কৰে। আৰু এনেকৈ কিবা কিবি মাজতে চোৱাৰাও বনাই থোৱা আছে, ফাউণ্টেইন। ভালে লাগিছে আৰু চাই পেলাই। ব'লক অলপমান ঘূৰোঁ, ৰাস্তাটোৱে দেখাওক।